তোমাৰ অবিহনে কটাওঁ উজাগৰি ৰাতি। নিশা গভীৰ হৈ আহিছে, দুচকুত ধৰা নাই টোপনি। কিয় জানো আজি তোমালৈ বৰকৈ মনত পৰিছে। পৰা নাই বিচনাত একেথিৰে শুই থাকিবলৈ। তোমাৰ মুখৰ হাঁহি, খং, মৰম, অভিমানবোৰে মোৰ বুকুত খুন্দা খাই দুচকুৰ পানী নিগৰি আহিছে। তিতি গৈছে শীতানৰ গাৰু। সাৱটি ধৰিছোঁ উকা মোবাইলটোকে। সিও দেখোন আজিকালি ভাগৰি পৰিছে। আমনি নকৰা হ'ল আৰু ৰিংটনটো বাজি মোক আধা ৰাতি। হঠাৎ দূৰ ক'ৰবাৰ পৰা ভাঙি আহিছে কেতেকীৰ বিননি। কিয় বাৰু তাই ইমান ৰাতি বিনাইছে? তাইও চাগে মোৰ দৰে সংগীবিহীন কিজানি। লাহেকৈ উঠি গৈ খিৰিকীখন খুলি দিলোঁ। তেতিয়াও ৰাতিপুৱা বোলে আৰু বহুত বাকী। চাৰিওফালে নিজান নিশব্দ, মাথো আন্ধাৰেৰে আৱৰি আছে। আকাশলৈ এবাৰ থৰ লাগি চালোঁ। সোণালী ৰঙৰ তৰা কেইটামান মাথো তিৰবিৰাই আছে। এটা দুখৰ হুমুনিয়া কাঢ়ি খিৰিকীখন আকৌ জপাই দিলোঁ। চকু গ'ল টেবুলত সজাই থোৱা আমি দুয়ো একেলগে মৰা সেই ফটোকপিলৈ। দুচকু মুদি মনৰ হেঁপাহেৰে এবাৰ ফটোকপিৰ ওপৰত হাত বুলালোঁ। নাই, তোমাৰচোন কোনো খবৰেই নাই। দিনৰ ব্যস্ততাৰ মাজত চাগে তুমি ভাগৰি নিদ্ৰাৰ কোলাত শুই পৰিছা অচিনাকি আন কাৰোবাৰ বুকুৰ মাজত। বাহিৰত চৰাইবোৰে কিৰিলি পাৰিব ধৰিছে। আন্ধাৰক ঠেলি পোহৰবোৰে লাহে লাহে আগবাঢ়ি আহিছে। ফটোকপি দুহাতেৰে ধৰি বিচনাত বাগৰি পৰিলোঁ। তোমাৰ সেই হেঁপাহ নপলোৱা মুখখন চাই চাই কেতিয়ানো টোপনি গ'লো মই গমকেই নাপালোঁ। ধন্যবাদ।